बिटिआरनि सदर सहर क'क्राझाराव लुफुंबाय थानाय मेडिकेल कलेजाव आसामनि सावस्रि मन्त्रि केशव महन्तआ हरखाबै दावबायफैदों। बुधबारखालि आफां आसामनि बङाइगावआव आसाम सोरखारनि केबिनेट जथुमजोबनायनि उनाव सावस्रि आरो नखर अनसाय बिफाननि मन्त्रि केशव महन्तआ हरखाबै क'क्राझाराव लुफुंबाय थानाय मेडिकेल कलेजाव नुजाथिफैनानै भारतारि मेडिकेल काउन्सिलनि गनायथि मोननायनि उनावनो बेयाव सोलोंथाय होनाय खान्थिखौ जागायगोन होननानै खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। नेतृत्वत স্বাস্থ্য কেন্দ্ৰত এটা যথেষ্ট পৰিৱৰ্তন আহিবলৈ আৰম্ভ হৈছে। আজি কি আলোচনা কৰক কেবিনেট বৈঠক বঙাইগাঁৱৰ ক্ষেত্ৰত বুলি নহয়, মানে বঙাইগাঁৱৰ এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো কথা ঘোষণা কৰিছে। তেখেতৰ প্ৰেছমিটৰ পিছত আৰু মই তাৰ ভিতৰত বেলেগে কোৱা উচিত নহ'ব, গতিকে মই সেই বিষয়ে কেবিনেটৰ বিষয়ে আনদিনা কওঁ। আজি যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে মই নকওঁ। থেংক ইউ ছাৰ। তাৰপিছতে ইয়াত এটা ডাঙৰ সমস্যা হৈ আছিল যে নদীয়ে খহাই আনিছে। নদীয়ে যিখিনি খহাই আনিছে এই ক্ষেত্ৰত আমি কাম কৰিবলৈ টকা পইচা মঞ্জুৰ কৰা হৈছে। এতিয়া কাম আৰম্ভ কৰিব আৰু কাম আৰম্ভ কৰি এই যিটো আমাৰ সংকট আছিল এই সংকটটোৰ পৰা মেডিকেল কলেজখন মুক্ত হ'ব। গতিকে আমি আশা কৰিছোঁ যে কোকৰাঝাৰ মেডিকেল কলেজ আমি এবছৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব। একাডেমিকটো ষ্টাৰ্ট হৈ যাব। একাডেমিকটো আমি ষ্টাৰ্ট কৰিবলৈ প্ৰস্তুতি কৰিম, কিন্তু নেশ্যনেল মেডিকেল কাউন্সিলৰ পৰা আমি পাৰ্মিশ্যন পাব লাগিব। তাৰ কাৰণে আমি এপ্লাই কৰিম, তেওঁলোকৰ ইনস্পেকশ্যন হ'ব আৰু ইনস্পেকশ্যন হৈ যেতিয়া আমাক পাৰ্মিশ্যন দিয়াৰ লগে লগে আমি ক্লাছ আৰম্ভ কৰিম। বহুতো পুৰণি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে কোকৰাঝাৰ অসমৰ বিভিন্ন স্থানত, পুৰণি হস্পিটেল আছে, বিল্ডিং বা হস্পিটেলসমূহ বহুত বেয়া কণ্ডিশ্যন আছে, কিছুমান নামমাত্ৰ কাম কৰিছে, সেইটো কি কৰিব? নহয়, এতিয়া চাওক, আমি একেবাৰে তলৰ পৰ্যায়ৰ পৰা লাগিছোঁ। এইবাৰ যথেষ্টখিনি আমি চাব চেণ্টাৰ ৰিপেয়াৰ কৰিম, ভালকৈ কৰিম। এটা চাব চেণ্টাৰত 7 লাখ 8 লাখ 9 লাখ টকা দি পুৰণি যিখিনি ঘৰ আছিল আমি ৰিপেয়াৰ কৰিম, যাতে তাত ANM থাকিব পাৰে আৰু তৃণমূল পৰ্যায়ত ৰাইজক চিকিৎসা সেৱা আগবঢ়াব পাৰে। তাৰপিছত আমি হস্পিটেল প্ৰতিটো সমষ্টিত এখনকৈ হস্পিটেল দিবলৈ এইবাৰ ঠিক কৰিছোঁ। তেওঁলোকক একোখন হস্পিটেলৰ নাম দিছে। আমি সেই হস্পিটেলো প্ৰতিটো সমষ্টিত একোখনকৈ আৰু সংযোগ কৰিম। ইয়াৰ উপৰিও 30 বেডেড হস্পিটেল বা অন্যান্য যিখিনি আছে তাতো কিছু আমি সংযোগ কৰিবলৈ, আটাইকেইখন আমি একেবাৰে নোৱাৰোঁ, কিন্তু কিছু এইবাৰ ইয়াত সংযোগ হ'ব, যাতে সেইখিনি সম্প্ৰসাৰণ কৰাৰো আমি য'ত ৰোগীৰ ভিৰ বেছি তাত আমি সেইখিনি হাতত লৈছোঁ। গতিকে তেনেধৰণৰ ব্যৱস্থাখিনি ইতিমধ্যে লোৱা হৈছে। আপোনালোকে ভালকৈ জানে, মাননীয়